Hello guys, pressure problem. এইটো বৰ্তমান আমাৰ সমাজত এটা ডাঙৰ ব্যাধি। আগতে হয়তো কেৱল ডাঙৰ মানুহৰহে প্ৰেছাৰ প্ৰব্লেম আছিল, কিন্তু বৰ্তমান সময়ত সৰুৰ পৰা এজন বৃদ্ধ মানুহলৈকে এই উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপ এই প্ৰব্লেমটো থাকেই। উচ্চ ৰক্তচাপ থকা মানুহক নিমখ নাখাবলৈ কয়, মানে নিমখ কমকৈ খাবলৈ কয়। কিয়? কেতিয়াবা এনে ভাবি চাইছেনে? প্ৰেছাৰ প্ৰব্লেমটো মূলতঃ দুটা কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো হ'ল তেজৰ আয়তন কিমান হয় আৰু ধমনীৰে বৈ যোৱা ৰক্তৰ বাধা কিবা উপজিছে নেকি, তাৰ ওপৰত সেই দুটা কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া আমি অধিক মাত্ৰাত নিমখ খাওঁ তেতিয়া আমাৰ তেজত নিমখৰ পৰিমাণ বৃদ্ধি হয়, আৰু যেতিয়া নিমখৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া পানী ধৰি ৰখাৰ ক্ষমতা বাঢ়ি যায়, অৰ্থাৎ ইয়াৰ আয়তন বাঢ়ে আৰু ৰক্তচাপৰ বৃদ্ধি হয়। হাই প্ৰেছাৰ থকা মানুহক নিমখ কমকৈ খাবলৈ কোৱা হয়, কিন্তু বিশেষজ্ঞসকলৰ মতে 60% মানুহৰহে নিমখ বেছিকৈ খোৱাত ৰক্তচাপৰ বিষয়ে ভাল লাগিল তেন্তে লাইক কৰিব, আৰু এই বিষয়ে আপোনালোকে আগতে জানিছিলে নে নাই মোক কমেণ্ট ছেকশ্যনৰ দ্বাৰা জনাব।